Hello friends, মই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আনিছো। আহকচোন চাওঁ। প্ৰথমতে মই এখন কেৰাহীত অলপমান তেল দি লৈ পিয়াজৰ পেষ্টখিনি বনাই লৈ কেৰাহীত দি দিছো। পিয়াজৰ পেষ্টখিনিত নিমখ আৰু হালধি দি লৈছোঁ। ইয়াত চিকেনখিনি দি দিছোঁ আৰু ভালদৰে লৰাইছোঁ। চিকেনখিনিৰ লগত আলু আৰু অমিতাখিনি এড কৰি দিলোঁ আৰু ভালদৰে লৰাইছোঁ। এই আপোনালোকে দেখিছেই। সৰু আৰু আদাৰ পেষ্টখিনিও এড কৰি দিছোঁ। অলপমান তেজপাতো এড কৰি দিছোঁ। চিকেনখিনিত অলপ জোখ অনুযায়ী পানী দি কিছু সময় ঢাকোন দি ৰাখি থলোঁ। এতিয়া চিকেনৰ ৰেচিপিটো বনাই ৰেডি হৈ গ'ল। ভিডিঅ'টোৰ শেষত আপোনালোকে লাইক এণ্ড কমেণ্টত কৰি জনাব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।